মোৰ এখন হয় ইমোশনাল হয় 40% পেমেন্ট কৰি দিছে আৰু 60% কৰিব বাকি আছে মই কৈছো এখন সেল কৰাৰ পিছত নতুন এখন আহি আছে এইটো আপোনালোকে গেছ কৰক আৰু এটা সিলিন্ডাৰ নহয় 4 সিলিন্ডাৰৰ আহি আছে আৰু জাস্ট শো কাৰণে হৈ থাকে আৰু সেইবোৰ কয় থাৰ্ড পাৰ্টি লগৰ So hey guys, welcome back to another vlog. কি খবৰ সকলোৰে বহুত কেদিন পিছত আজি ব্লগ শ্বুট কৰি আছো আৰু দাসে পোৱা নাই মই কাৰণ বহুত গেপ দি ব্লগ শ্বুট কৰি আছে এইকেইদিন লাষ্ট মই ব্লগ কেতিয়া দিছিলো যেতিয়া নেকি মই ত্ৰিপুৰাৰ পৰা কৰাইছিলো তো সেইটোৱে মোৰ লাষ্ট ব্লগ আছিল আৰু বেকগ্ৰাউণ্ড অলপ লেতেৰা হৈছে ইগনোৰ কৰিব এইবোৰ তো আজি সানডে হয় সানডে বুলি আজি ওচৰতে ওলাই যাওঁ আৰু সত ৰাইডত ওলাই যাওঁ আৰু মই আপোনালোকক কৈছিলো যে মোৰ বাইকৰ কথা তো বাইকখনো বহুত জলদি চেল হ'ব আৰু কাৰণ আধা পেমেন্ট কৰি দিছে আৰু 40% পেমেন্ট কৰি দিছে তাৰপিছত আৰু 60% বাকি আছে 60% যেতিয়া দি দিব খনো বহুত জলদি মই চেল কৰি আছো আৰু বাইকখন যোৱাৰ পিছত আপোনালোকে গমে পায় মই কৈছিলো আপোনালোক যে নতুন এখন বাইক আহি আছে বুলি আৰু যেহেতু বাইকখন সেল কৰিম তো ভাবিছো যে ৰেপিংটো গুছাই দিও আৰু কাৰণ যিজন মানুহজন ল'ব তো সেইজন মানুহজন ৰেপিং ভাল নাপায় তো সেইকাৰণে মই এতিয়া ৰেপিংটো গুছাব লাগিব আৰু আজি লাষ্ট টাইমৰ কাৰণে আপোনালোকক মই বাইকখন দেখুৱাই দি আছো আৰু তো এতিয়া যিমান পাৰো জলদি যাওঁ আৰু বাইকখন দেখুৱাই দিছো আপোনালোকক এনেকা চাইছে আপোনালোকে দেখা পাই আছে মোৰ ব্লেক হৰ্চ তো এইখন চাওক আপোনালোকে এতিয়া ব্লেক হৈ থকা নাই আৰু এতিয়া হৈ আছে ব্লু এণ্ড হোৱাইট হৰ্চ হৈ আছে আৰু এতিয়া ব্লেক হৰ্চ হৈ থকা নাই তো বহুত জলদিয়ে গৈ আছে আৰু উপায় নাই এখন যোৱাৰ পিছতে এখন আনিব পাৰিম তো মই যিমানখিনি লং ৰাইড কৰিছিলোঁ মোৰ লগত ব্লেক হৰ্চে আছিলে আৰু তো এটা ৰাইডতো মোক ঠকা দিয়া নাছিলে মই ভাবিছিলোঁ যে বহুত বেছি প্ৰব্লেম দিব বুলি কাৰণ বহুতৰ মুখত শুনা পাইছিলোঁ যে ডমিনাৰ 400 BS6 বহুত বেছি প্ৰব্লেম দিয়ে বুলি কিন্তু মোক ইখনে আৰু মোক আপোনালোকে ডমিনাৰ 400 BS6 হয় আৰু ইখন মোৰ ব্লেক হৰ্চটো নাম দিছোঁ আপোনালোকেতো গমেই পায় তো এটা ৰাইডতো মোক একো প্ৰব্লেম দিয়া নাই আৰু ব্লেক হৰ্চখন যেতিয়া লৈছিলোঁ তো সেইখিনি সময়তো মই ইউটিউব চেনেল খোলা নাছিলোঁ তো সেইকাৰণে আপোনালোকক বাইক লোৱাটো মই দেখুৱাব নোৱাৰিলোঁ তো এখন মই যেতিয়া লৈছিলোঁ তো 0 কিলোমিটাৰ চলোৱা আছিলে তো যেতিয়া মই 0ৰ পৰা চলালোঁ তো আজি আৰু 37,000 কিলোমিটাৰ চলালোঁ মোক আজিলৈকে 30 মোক ঠকা দিয়া নাই আৰু এদিনো ঠকা দিয়া নাই জাষ্ট সৰু সৰা প্ৰব্লেম ওলাই থাকে তো সেইবোৰ ওলাবই কাৰণ কিয় বহুতে বেছি অফ ৰোডিং কৰি থাকোঁ তো সেইকাৰণে সৰু সৰা পাৰ্চৰ প্ৰব্লেম ওলাই থাকে আৰু সেইবোৰ বা নটবোৰ ঢিলা হৈ যায় তো এইটোৱে আৰু কিন্তু মোক আজিলৈকে এটা ৰাইডতো মোক ঠকা দিয়া নাই আপোনালোকে আৰু গমেই পাইছিলে যে মই লাডাখ গৈছিলোঁ লাডাখটো আজিকালি নৰ্মেল আজিকালি মানে মানুহে কি হয় লাডাখ ক'লে মানে এনেই গুচি যায় আৰু আপোনালোকেতো গমেই পায় যে সেইফালে দিল্লীৰ পৰাতো লাডাখ কিমান সহজ যাবৰ কাৰণে দিল্লীৰ পৰা ওলাল দুদিনতে লাডাখ পাই গ'ল আৰু মই অসমৰ পৰা গৈছিলোঁ লাডাখ আৰু লাডাখটো নৰ্মেলে লাডাখৰ পিছত আৰু এতিয়া মেইন ট্ৰেণ্ডিঙত চলি আছে আৰু জানস্কাৰলৈ মানেতো বহুতে নাযায় আৰু এতিয়া মেইন জানস্কাৰ হৈছে যেনেকুৱা নেকি 2013-2014ত লাডাখ ক'লে মানে মানুহে যাবৰ কাৰণে ভয় কৰিছিল তো সেই তেনেকুৱা চেম চিটুৱেশ্যন এতিয়া হৈ আছে আৰু জানস্কাৰ ক'লে মানে আৰু এতিয়া বহুতে নাযায় আৰু কাৰণ জানস্কাৰ বহুত বেছি এডভেঞ্চাৰ হয় আৰু সেই এডভেঞ্চাৰত মই সেই লৈ গৈছিলোঁ আৰু মোৰ ব্লেক হৰ্চখনক কাৰণ মোৰ এইখন হয় ইমোচনেল হয় আৰু তো এতিয়া উপায় নাই আৰু কাৰণ এখন গ'লেহে এখন আনিব পাৰিম কাৰণে মই এইখনক চেল কৰিব লাগিব আৰু 40% পেমেণ্ট কৰি দিছে আৰু 60% দি দিলে মানে আৰু এইখন যাব আৰু তাৰ আগতে মই ৰেপটো গুচাব লাগিব আজি নাযায় আৰু দুদিনৰ পিছত যাব কাৰণ মই আপোনালোক কৈছোঁ যে 40% পেমেণ্ট কৰিছে 60% কৰিব বাকী আছে 60% কৰাৰ পিছত আৰু এইফালে 100% হৈ যাব 100% হোৱাৰ পিছত আৰু বাইকখনকো চেল কৰি দিম আৰু মই ৰেপিংটো গুচাই দিব লাগিব তো আজি লাষ্ট টাইমৰ কাৰণে এটা ৰাইড কৰি আহোঁ আৰু আপোনালোকে এটা বিৰল চেক কৰক সব পাই গ'লোঁ সেনেকুৱা এটা জাগা চাই লওক আৰু এতিয়া মটৰ ব্লগিঙত আহি গৈছোঁ বহুত কেইদিন আছে মটৰ ব্লগিং কৰি আছোঁ তো সেইকাৰণে আন্দাজটো মিলাব পৰা নাই আৰু মানে ক'ত কেনেকুৱা কি কৰিব লাগে কাৰণ মই ষ্টপ কৰি মানে শ্বুট কৰোঁ তো আজি আৰু এটাই ক্লিক কৰিম আৰু এটা বাটনতে আৰু গৈয়ে থাকিম আৰু য'ত ষ্টপ ল'ম তাতেহে আৰু ষ্টপ কৰিম আৰু ৰেকৰ্ড বাটনো তো এতিয়া মোৰ ফিউলো নাই তো এতিয়া ফিউলো সোমাব লাগিব তো অলপ আগত গৈহে ফিউল পাম্প আছে তো তাতে ফিউল সোমাই ল'ম আৰু বা মোৰ ভইচ আহি আছে নে নাই সেইটো নাজানো তো চেক কৰি চাব লাগিব আৰু মোৰ ভইচত বহুত বেছি প্ৰব্লেম দি আছে আৰু সেইবোৰ চব চেঞ্জ কৰি ল'ব লাগিব আৰু টায়াৰৰ হাৱা বহুত বেছি কমি গৈছে এই চাইডে ফিউল পাম্প আহি পালোঁ তো এতিয়া ফিউলো সোমালোঁ আৰু মোৰ লগত এজন লগৰো আহি আছিল কিন্তু তাই বা ক'ত থাকি গ'ল নাজানো আৰু এতিয়াতো মানে কি হৈছে বলবম চলি আছে আপোনালোকে গমে পায় তো আজিতো চানডে হয় সেইকাৰণে এইফালে মানুহ অহা ষ্টাৰ্ট হৈ গ'লে আৰু এইটো ভীমা শংকৰ মন্দিৰ হয় আৰু এইটো তো এই চাইডে এতিয়া মানুহ অহা ষ্টাৰ্ট হৈ গ'লে আৰু এতিয়া টাইম কিমান হৈছে এতিয়া টাইম হৈছে 4:54 তো এতিয়াৰ পৰা মানুহ অহা ষ্টাৰ্ট হৈ গ'লে আৰু এইবোৰ চাওক না আপোনালোকে তাই অলপ আগত গৈ কিনে ৰখি দে একো প্ৰব্লেম নাই কিন্তু এতিয়া লাগিল ওচৰতে গুচি গৈছে তো এইবোৰৰ কাৰণে ট্ৰাফিক হৈ যায় আৰু এইফালে গমে পায় ইমান ডাঙৰ ৰাস্তা নহয় এইটো ওৱান ৱে হয় তো গাড়ীবোৰ অলপ দূৰত ৰাখিলে হয় আৰু মানে নামি কিনে সোমাব পাব লাগে আৰু মানে তেনেকুৱা লাগে মানে খোজকাঢ়ি যাওঁ দূৰত হয় সেইবোৰ নাই আৰু এই চাইডে গাড়ী পাৰ্কিং দিছে চাগে মোৰ বাইকখন বহুত জলদি চেল হৈ আছে আপোনালোকক মই কৈছিলে 100% পেমেণ্ট যেতিয়া কমপ্লিট হ'ব তো তেতিয়া আৰু এইফালে বাইকখন চেল কৰি দিম তাৰপিছত আৰু নতুন এখন ছাৰপ্ৰাইজ আহি আছে আপোনালোকক কৈছিলে অলৰেডি যে কালাৰ পোৱা নাই বুলি তো সেইটোৰ কাৰণে দেখুওৱা গৈছিল
এতিয়া কালাৰো বহুত জলদি এভেইলেবল হ'ব গৈ আছে তো সেইটোৰ কাৰণে আৰু ৰখি থাকি লাভ নাই তো সেইকাৰণে আপগ্ৰেড কৰি দিওঁ আৰু কিন্তু এইখন মোৰ ইম'চনেল হয় আৰু যিমানে ৰাইড কৰিছিলোঁ মোক আজিলৈকে এটা ৰাইডতো থকা দিয়া নাই তো মোৰ লাষ্ট ৰাইড আছিলে তো ত্ৰিপুৰাত গৈছিলোঁ মই চ'ল' ৰাইড তো হল নাইট ৰাইডো কৰিছিলোঁ হল নাইট ৰাইড কৰোঁতেও মোক এটা প্ৰব্লেম নিদিলে আৰু এনেকুৱা ডাঙৰ গাড়ীৰ পিছত থাকিলে মানে বহুত অশান্তি লাগি থাকে মোক আৰু কোন সময়ত কি গাদ্ধা পাওঁ নে কি পাওঁ গম নাপাওঁ তো এতিয়া ইয়াক জল্দিছে অভাৰটেক কৰি দিওঁ আৰু তো এইফালে দীপৰ বিলতো বহুত দিনৰ পিছত আহিছোঁ আৰু এইফালে মই দীপৰ বিল অহাই নাছিলোঁ তো এইফালে চাওক না গোটেই পানী হৈ গৈছে আৰু দীপৰ বিলৰ কাৰণ মই বহুত দিনৰ পিছত আহিছোঁ যেনেকুৱাকৈ নাহোৱে আৰু ইফালে একো কাম নাই সেইকাৰণে ইফালে মই অহা হোৱাই নাই আৰু ভাগৰ হোৱাটো অলপ কম আছে তো লাহে যাওঁ নহ'লে কৰ্ণাৰিঙত কি হ'ব শ্লিপ মাৰি দিব তো আৰু আপোনালোক যে মই কৈছোঁ এইখন চেল কৰাৰ পিছত নতুন এখন আহি আছে সেইটো আপোনালোকে গেছ কৰক আৰু কাৰণ এটা চিলিণ্ডাৰ নহয় 4 চিলিণ্ডাৰৰ আহি আছে আৰু এইবাৰ যোনখন আহিব মোৰ তো এইটো আপোনালোকে গেছ কৰক আৰু কি বাইক আৰু ইয়াতে আহিলে মানে সদায় ৰখিব পাৱে আজি ৰখিব নাপালে হ'ল আৰু নাই সেইফালে ৰখিব পোৱা নাই বন্ধ কৰিব আৰু চাগে তো ফটাফট পাৰ হৈ লওঁ আৰু এইটোৱে কাৰণ কিয় যিমান কেইদিনে আহিছোঁ মই সদায় ৰখিবই পাওঁ ইয়াতে তো আজি ৰখিব নাপালোঁ আৰু guys is there sai break on the yes and guys is there sai khailo aru okay guys yate sa khailo lu aru olo bagot jao logor ejon ase tate rukhu aru and all right guys is there to sai khailo sila apunaloge to gome besila hen isade ahi paisu dipor bill board kidem sore isade check korok apunaloge en isade itia dab dekha paise apunaloge kintu ifele dapor malik nai aru to itia dab loilo khai thaku aru jodi sai ase hitesh bhai ifele aru hi next time pora iri thoi na jay aru karon forokha iri thoi goise karon itu logore hoy aru dipor bilote thake aru isade ebar location to check korok ita time hoy ase 5ta hen ita location to check korok ebar apunaloge 5ta bajato hinoga ta view hoy ase কারণ আপু এটা সামার সিজন চলি আছে সামার সিজনৰ কাৰণে হিতিয়াও বেলি দুব নাই ইসতে সক আপোনালোকে আৰু এটা কথা কও মই আপোনালোকক কিছুমান থাকে লগৰ হয়নে নহয় কিছুমান লগৰ থাকে মানে যেনেকুৱা ইনস্যুৰেন্স থাকে যেনেকুৱা থার্ড পার্টি আৰু ফার্স্ট পার্টি থার্ড পার্টিটো মানে কি হয় জাস্ট পুলিশক শো কৰাৰ কাৰণে পুলিশৰ পৰা বাছাৰ কাৰণে থাকে থার্ড পার্টি আৰু ফার্স্ট পার্টিটো গমে পায় আপোনালোকে যে কিবা এটা ভাঙিলে মানে ইনস্যুরেন্স ক্লেম কৰিব পাৰে মানে তেনেকুৱা টাইপ আৰু লগৰবোৰ সেম তেনেকৈ আজিকালি আমাৰ লগৰ থাকে থার্ড পার্টি কিছুমান লগৰ থাকে ফার্স্ট পার্টি এতিয়া বাৰু আমি ফার্স্ট পার্টি লগৰ আছো এতিয়া আমি যতে যাও আমি ফার্স্ট পার্টি লগৰ আছে আৰু কিছুমান মানে থার্ড পার্টি কেনেকুৱা হয় যদিকে এনে শো কাৰণে থাকে আৰু জাস্ট এনে দেখাৰ কাৰণে লগৰ হয় বেলেগ কামত কিন্তু লগৰ নাথাকে আৰু মানে জাস্ট শো কাৰণে হৈ থাকে আৰু সেইবোৰ কয় থার্ড পার্টি লগৰ আৰু যোনটো নেকি ফার্স্ট পার্টি এইজৰে চাওক আমাৰ যি হলো মানে আমি একেলগে থাকো আৰু আমি হলো ফার্স্ট পার্টি তো কৈছো মই হিয়তে গম পাই যাব আৰু এইসাইডে চাওক আৰু এবাৰ লোকেশনটো তো এতিয়া আৰু এন্ডাৰ হৈ গল আৰু এতিয়া টাইম হৈ আছে 5:30 তো যেমান বাৰু এতিয়া ফটাফট ওলাই গৈ থাকো আৰু ইয়াৰ পৰা এনলাইট গাছ ইয়াতে বহুত টাইম ৰখিলোঁ এতিয়া আন্ধাৰে হৈ গ'ল আৰু সব এইফালে তো এতিয়া ওলাই গৈ থাকোঁ ইয়াৰ পৰাও কাৰণ কিয় ইয়াতে আৰু যদি অলপ সময় ৰখোঁ সেইফালে আৰু বহুতে বেছি ট্ৰাফিক হৈ যাব তো সেইটোৰ কাৰণে যিমান পাৰোঁ ইয়াৰ পৰা সোনকালে ওলাই গৈ থাকোঁ আৰু তো আজিৰ আছে লিখিনে ভিডিঅ' লাইক কৰিব কমেণ্ট কৰিব নতুন কাছে ছাবস্ক্ৰাইব কৰিব টিল দেন টাটা বাই বাই তো এইচাইডে ট্ৰেইন লাইন আহিলে চাগে